নমস্কাৰ, কি খবৰ বন্ধু বান্ধৱীসকল? আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ অন্য এটা ব্লগ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো চাই ভাল পায় আৰু শেষলৈকে ভিডিঅ'টো চাব। এয়া দেখিছেনে, পইতা ভাতৰ বাবে যা যোগাৰ কৰি আছোঁ ৰাতিপুৱাই। এয়া পিঁয়াজ, জলকীয়া আৰু মিঠাতেল, নিমখ চব দি মেলি পইতা ভাতখিনি ৰেডি কৰি ল'লোঁ আৰু এইফালে কণীও ৰেডি কৰি লৈছোঁ আৰু লগত বিলাহী কি বুলি কয় বেঙেনা পিটিকা, আলু পিটিকা, কণী ভাজা আৰু পানী টেঙাৰ সৈতে আমাৰ পইতা ভাতৰ থালিখন ৰাতিপুৱাই আমি ব্ৰেকফাষ্টত আজি খাবলৈ লৈছোঁ। পইতা ভাত খাই আপোনালোকে বাৰু কেনেকুৱা পায়? আমাৰ কিন্তু খাই খুব ভাল পায় সকলোৱে। সেয়েহে আজি ভাবিলোঁ ৰাতিপুৱাই আমি আজি পইতা ভাতেৰে ব্ৰেকফাষ্টটো কৰোঁ। দেখি বাৰু আপোনালোকৰ লোভ লাগিছে নেকি? জনাবচোন দেই। কি খবৰ আপোনালোকৰ? আজি আহিব আমাৰ ঘৰলৈ আলহী। কোনটো আলহী আহিব আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। এয়া লিবিয়ে বনাই আছে বেঙেনা ফ্ৰাই আৰু আজি আমি আলহীক কি খুৱাম আপোনালোকে চাই থাকিব। পিকিয়ে কাটি আছে পিঁয়াজ কাটি চকুখনি উলিয়াই আছে আৰু লগতে কি কৰি আছে চাওক, নিজৰে ভিডিঅ' চাই আছে। মোবাইলটো লগাই চাই আছে ভিডিঅ'। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব ভালকে, সাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, চব কৰি দিব আৰু কেনেকুৱা লাগিছেনো ভিডিঅ'বিলাক জনাব। আজি আহিব পিংকি স্পেচিয়েল আলহীৰ বাবে বনোৱা হৈছে খাচী মাংস। খাচী আনি থোৱা আছে, ইয়াত 1.5 কেজি আছে। এইফালে পিঁয়াজ কাটি থোৱা হৈছে, জলকীয়া, আদা নহৰু খুন্দি থোৱা হৈছে। মিনিট কৰি মেলি চাবা দেই কেনেকৈ মিনিট কৰিম। জিৰা পাউডাৰ, জিৰা, এইফালে ধনিয়া দিলোঁ, এইফালে মিট মছলা, এইফালে ইয়াত আদা নহৰু খুন্দি লোৱাখিনিও দি ল'লোঁ আৰু আধাতকৈ বেছি কাটি লোৱা পিঁয়াজৰ আধাতকৈ বেছি পিঁয়াজখিনি ইয়াত দি লৈছোঁ আৰু লগত হালধি, নিমখ আৰু অকণমান মিঠাতেল দি ল'ম। মিঠাতেল দি যদি লওঁ মই ভালকৈ মেৰিনেট হয় বুলি ভাবোঁ আৰু খুব বেছিকৈ হাতেদি খুব ভালকৈ সানি ল'ম আৰু গোটেইখিনি যাতে সোমাই যাব পাৰে আৰু অলপ দেৰি সানি লৈ অলপ দেৰি থৈ দিম যাতে ধুনীয়াকৈ মছলাখিনি আৰু নিমখখিনি ধুনীয়াকৈ মাংসৰ ভিতৰত সোমাই যাব পৰাকৈ। আলহী আহি পালেহি, সেইকাৰণে এইফালে আকৌ লিমিয়ে এয়া চাহৰ যোগাৰ কৰিছে। এইবাৰ আমাৰ পিছে বিহু পিঠা পনা নাই, কিনি অনাই লাড়ু পিঠা এইবোৰ হয়। এইফালে কেৰাহী গৰম হ'লত ইয়াত মিঠাতেল দি দিছোঁ। মিঠাতেল এয়া গৰম হ'লেই তাত গোটা জিৰা দি দিছোঁ আৰু গোটা কিছুমান গৰম মছলা দি দিছোঁ, জিৰা, তাৰপৰা ইলাচি, দালচেনি এনেকৈ অলপমান গোটা মছলা দি দিছোঁ আৰু পিঁয়াজ দি দিছোঁ। পিঁয়াজ ইয়াত কমকৈ দিছোঁ। পিঁয়াজখিনি অলপমান ৰঙা হ'লেই ইয়াত মাংসখিনি ডাইৰেক্ট দি দিছোঁ। মাংসখিনি অলপমান ভাজি লৈ ভাজি থাকিম আৰু পানীখিনি নুশুকোৱালৈকে। কি কৈছা? এনে আছা? বেটি কি কৈছা? এইবোৰ কি ভৰাইছা তাত? হে? বমা কাপোৰ বেগত ভৰাইছা যে কেলে? এনে? ক'ত যোৱা? স্কুললৈ কাপোৰ লৈ যায় নেকি? নুখুলিবা সেইবিলাক, নুখুলিবা, থৈ দিয়া। এই মাংস পানীটো শুকাই গ'লত দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। ইয়াত এতিয়া আলু দি দিম, কাটি থৈছোঁ আলু। এইফালে আমাৰ আকৌ মাংসত আলু নিদিলে নহয়েই। এতিয়া আকৌ অকণমান সময়
লৰাই থাকিম আৰু অকণমান সময় লৰাই আকৌ পানী গৰম কৰি থৈছোঁ। গৰম পানী দি দিম, অলপমান পানী সৰহকৈ দিম যাতে আকৌ সিজিবও লাগিব, কাৰণ খাচী মাংস সিজোতেও অকণ সময় লাগে যিহেতু। আকৌ লিমিয়ে বেটা বেটিৰ কাৰণে মাংস বনাই আছে, মছলা কমকৈ দিয়া, কাৰণ তাহাঁতক ইমান বেছি মছলা আমি এতিয়ালৈকে দিয়া নাই, কমটি মছলাই দিয়া হৈছে। এইফালে আকৌ এয়া দেখিছেনে জলকীয়াখিনি ইমান ধুনীয়া আচাৰ বনাবলৈ থৈ দিছোঁ, একদম ৰঙা ৰঙা দীঘল দীঘল। আমাৰ এয়া দুপৰীয়া ভাত ৰেডি হৈ গ'ল। প্ৰথমতে মাহঁতক আৰু আলহীক দি লৈছোঁ, তাৰপিছত আমি লাহেকৈ খাম আৰু। এজনী হৈছে পিকিৰ বায়েক হয়, আমাৰ কি কয় আমাৰ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত নাৰ্ছ কৰে। আমি যে ইউটিউব চেনেল খুলিছোঁ, আপুনি তাৰ ওপৰত কিবা এটা কৈ দিয়কচোন। ভাল হৈছে, খুলিব লাগে আৰু আগবাঢ়ি যোৱা। ধন্যবাদ, থেংক ইউ। আলহী গ'ল, আমি এতিয়া আকৌ যাবলৈ লৈছোঁ। ক'ত যাওঁ আমি এতিয়া? বেবীবৰ ঘৰলৈ, ঘৰৰ কাষৰে হয়। যাম আৰু তেখেতে কাপোৰ চাপোৰ চিলাই চেডিং কৰে। এতিয়া আমি তাহাঁতলৈ যাবলৈ লৈছোঁ। ছোৱালীজনীয়ে কান্দি আছে দেখিছে, তাইক অকল ভিডিঅ' কৰিব লাগে। তাইক ভিডিঅ' নকৰাৰ কাৰণে তাইক অকল কৰিব লাগে মানে। ব'লা, এইটো ঘৰ আৰু ব'লা ব'লা। এইটো হৈছে পুমনি দাহঁতৰ ঘৰ, ববী দুজনী লগৰে হয় আৰু দুজনী, এজনী বেবী ভাড়া ঘৰত থাকে ববী বৌহঁতৰ। এইকেইটা আহি পায়ে গাৰ্গী কুঁহিহঁতৰ ঘৰত যাব লাগে। এইকেইটা অকল বায়েকহঁতলৈ মন তাহাঁতৰ। এইজনী কি কৰিছে গাৰ্গীয়ে? গাৰ্গী টিউশ্যন গ'ল, এলে হাই কৈ দিয়া। এইফালে এইজনী আৰু এইফালে আমাৰ বুট বেঞ্চিকেইটালৈ চাই আছে। ফুলবোৰ জুমন কি কৰিছা? বেবী বৌহঁতৰ ঘৰত সোমাই আকৌ ববী বৌহঁতৰ ঘৰ পালোগে। দুইজনী ঘৰ একেবাৰে লাগিয়ে আছে আৰু। বিয়া খাবলৈ কাপোৰ উলিয়াইছে। হাতৰ টেটু দেখিছে নাই? এইটোলে চাব, এইটো অৱস্থা চাওক নাই, এইটো অৱস্থা পানী খেলিলে এইজনী তিতিলাই কাৰণে একেবাৰে পলামগে আৰু থাকা
মাছটো এনেকৈ লওঁ। কি হ'ল ইমান মৰমাই আছে যে? আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইয়াতে সামৰণি মাৰিছোঁ। অহা ভিডিঅ'ত আকৌ আপোনালোকক পুনৰ লগ পাম। তেতিয়ালৈ বাই বাই।